হাই দোস্তো, প্ৰথমভাৱে মই ব্লগলৈ আহিছোঁ। মোৰ চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কেনেকৈ ক'ব। এই আমাৰ দাদা এয়া গৈছে। এয়া আজি মানে আমি গাঁৱৰ দৃশ্যবিলাক দেখাম। এয়া মোৰ দোষ আছে। এয়া মোৰ দোষ হয়। আজি মানে আমাৰ গাঁও কেনেকুৱা আৰু আমাৰ গাঁওখন পুৰণি বুলি ক'ব পাৰি, বহুত পুৰণি হয়। এয়া চাই যাই থাকিব। মই এয়া দেখুৱাই গৈ আছোঁ। এয়া আমাৰ আমি পঢ়া স্কুলটো হয়। এয়া এইটো স্কুলত আমি পঢ়িছিলোঁ, LP স্কুল। আমাৰ এয়া গাঁও হয়। আমি গৈ আছোঁ এতিয়া সোণাৰী পাৰালৈ গৈ আছোঁ। আমাৰ সোণাৰী দৃশ্যবোৰ কেনেকুৱা চাব। গৈ আছোঁ। গৰম দিছে, সকলোৱে বহি আছে। আমি আজি সোণাৰী দেখুৱামগৈ আৰু সোণাৰী কিমান পানী হৈছে। আজি প্ৰথমভাৱে আহিছোঁ না, বহুত দিন হৈছে অহাই নাই। চ' সেইটো কাৰণে আজি ভাবিলোঁ দৃশ্য কৰিছোঁ, আজি আহিম। চ' আজি দেখুৱাম আৰু সোণাৰী কেনেকুৱা হৈছে। আহি আছোঁ, গৈ আছোঁ। এইটো আমি য'ত মানে আমাৰ এইটো মন্দিৰ হয়। এইটো আমি মন্দিৰ আহি থাকোঁ। এইটো মন্দিৰত আমি ইয়াত সেৱা কৰিব আহোঁ ভগৱানক। আৰু এইটো আমি আহি আছোঁ। কি কৰি আছা এই ভাইটি? এয়া আইতাক মাত দিছোঁ। এয়া আমি গৈ আছোঁ এতিয়া সোণাৰী গাঁৱলৈ। ক'ৰ পৰা আহিলে? এয়া মাছৰ পৰা আহিছে, সোণাৰী পাৰৰ পৰা আহিছে, মাছ মাৰি আহিছে। আমি এতিয়া গৈ আছোঁ। আমি মানে আজি চাইকেলেৰে আহিছোঁ আৰু এইটো হ'ল ৰাজহুৱা পুখুৰী। মানে সকলোৱে ইয়াত মাছ মাৰে। ইয়াত গৈ আছোঁ। ইয়াত সকলোৱে মাছ মাৰে আৰু ইয়াত আমি গৈ আছোঁ। ভাইটি পাৰিছে চলাব? এয়া আহি আছে, সৰু পোৱালি চাইকেল চলাইছে। ইয়াত ৰাজহুৱা পুখুৰী হয়। এইবিলাক আমি এয়া পুখুৰীত মাছ মাৰিছোঁ। বহুত দিনৰ পৰা আমি মাছ মাৰোঁ ইয়াত। যেতিয়া ৰাইজে আৰু মাঘ বিহুত মানে যেতিয়া ভোগালী বিহু হয়, তেতিয়া আমি ইয়াত বিশেষকৈ বেছি মাৰে। বহাগ বিহুত ইমান নামাৰে বাৰু। ইয়াত বেছি হয় ইয়াৰ পুখুৰীত। এই গোটেইকেইটা আমি মাৰি থাকোঁ। এয়া আমি গৈ আছোঁ এতিয়া সোণাৰী পাৰলৈ। আপোনালোকে এতিয়া দেখিব সোণাৰী পাৰ। ইয়াত পানী হৈছে, এদিগি বাঢ়ি আহিছে। আজি সোণাৰীত মাছ দেখিম নে নেদেখিম ব্ৰ? দেখিম। আজি ডাঙৰ দেখিব লাগে নে ব্ৰ? লাগে। আজি বোলে ডাঙৰ মাছ দেখিম। কি হয় আজি কৈ আছোঁ। আজি এখন আমাৰ গাঁও সোণাৰী দেখুৱাম। সোণাৰী কেনেকুৱা হৈছে। আমি পালোঁ। পালোৱে ব্ৰ, কোনদিগি যাবা পাৰি এতিয়া? চিধা যাবা? ব'লা। আমি সোণাৰী দেখুৱাইছোঁ। আমি এতিয়া ক'লৈ যাম জানে? আমি গৰু বহাগ বিহুত যে আমি গৰু ধোওঁ যে, আমি গৰু ধোৱাব জেগাত আমি য'ত গা ধোওঁ ইয়াত যাম। এয়া গৰম দিনত এয়া শুই আছে মোবাইল টিপি। ইয়াত দোষ হয় আমাৰ। এয়া আমি সোণাৰী পাৰেদি গৈ আছোঁ। পুৰা ঠেক হৈ পৰিম নেকি দোষ? চাবা দেই ভালকে। মানে এয়া আমাৰ দোষ বেয়া। লাডাখতো যোৱা ট্ৰেইনিং আছে এনেকুৱা আৰু। এয়া চলাব। এয়া কি দেখিছে সৰু বাট। এনেকুৱা ৰাস্তাত গৈ আছোঁ আমি। এয়া সোণাৰীখন চা, এনেকুৱা ৰাস্তা দি চলাইছে। মোৰ হ'লে বেয়া ভয় লাগিব দেই। ভয় নকৰা ন? এয়া দোষ কা হয়, ভয় নকৰে। আজি আপোনালোকক গাঁও দেখুৱাম। সোণাৰী দেখুৱাইছোঁ। এয়া চাব। এয়া জাল পাতি থৈছে। আহি আছোঁ। আমি গাঁও এয়া সোণাৰী পালোঁ আহি। ভাইটি তুমি ইয়াত মানে সদায় আহি থাকানে? এদিগি যাব ভয় নালাগে? তেনেকৈ যে চাইকেলখন যে উঠাই ল'বা, এতিয়া কেনেকৈ নিবা এইটো? কাণত কৰি নিবা? মানে আপুনি ইয়াত মাছ মাৰি থাকেনে ইয়াত? বেলেগ মানুহে মাছ মাৰে। এদিগি আপোনাৰ যাব ভয় নালাগে আৰু ন? দিয়াচোন লৈ যাওক। আমি আজি দেখুৱাম মানে কেনেকুৱা মানে মোৰ হ'লে বাম্পা ভয় লাগিব। এয়া চোৱাচোন কেনেকৈ চলাইছে। লৈ যাব এতিয়া ভাইটিজনে সাকু দি। মোৰ বেয়া ভয় লাগিব। এয়া চোৱাচোন, এয়া কি ধুনীয়াকৈ নিছে। মোৰ হ'লে এনেকুৱা ভয় লাগিব নহয়। দোষ পাৰিবেনে এনেকৈ? নাই দেই। মোৰ হ'লে ছিংগুল যাবই ভয় লাগিব। দোষো মোক ভয় কৰে। কি বাপৰে, ভয় নকৰে ৰে। চাচি যাওক। কি আনিলে আকৌ আপুনি? চাহ আনিলে? যাওক। এয়া দেখিছেনে?
এয়া যাব ভয় নগ'লে মানে পানী এনেকুৱা হৈছে মানে মানে এদিকে মোৰ যে বহুত ভয় লাগে মোৰ দুচো ভয় কৰে গম পাইছেনে সাঁতুৰিব নাজানোতো সেইটো কাৰণে এইবিলাক শুনাই আৰু চ' সেইটো কাৰণে আমি ইয়াতে হাঁহবিলাক সাঁতুৰি আছে কষ্ট মানে যেনেকৈ হওক আমি মানে অহা যোৱা কৰোঁ কেতিয়াবা ভয় কৰিলেও উপায় নাই ইয়াত চাচা এজন সাঁতুৰি আহিছে এয়া দেখিছে ইয়াত চাচা এজন সাঁতুৰি আনিছে ইয়াত ডুব মাৰিছে চাচা কিমান পানী দ বহুত দ আছে আমি বোলে বহুত তল যাম ইয়াত বোলে বহুত দ আছে কিমান মিটাৰমান হ'ব পাৰে বা 12-14 মিটাৰ বা ইমান দ মানে এয়া মাছ হৈছে নে দা এইয়া মাছ পাইছে বোলে আমি এতিয়া ব'লক আমি এতিয়া পাহাৰ ঘাটৰ সিপাৰে যাম এতিয়া আমি গৈ আছো ইয়াত দাদা এজন আহি আছে খাগৈ দিয়ে দাদা আপুনি কি আনিছে আপোনাৰ দি হয় নেকি এতিয়া আপুনি ক'ত যাব আপোনাৰ ঘৰ ক'ত আকৌ এদিকে আহিছে যে ইয়াত দাদা আহিছে শহু ঘৰলৈ আহিছে এতিয়া ঘৰলৈ যাব দাদা আপোনাৰ ঘৰ ক'ত আকৌ জালুকুটি আৰু শহু ঘৰলৈ আহিছিলে কিবা বস্তু আনিছিলে ন আপোনাৰ ঠিকে আছে দাদা শহু ঘৰলৈ আহিছিলে এদিকে পানী হৈছে আৰু এদিকে মানে পানী এতিয়া সাঁকোৰ আছে সাঁকোৰ মানে আহিছে আৰু এয়া দাদা এয়া এতিয়া শহু ঘৰৰ পৰা গৈছে সেয়া শেৱালি জাল মাৰি আছে বাৰু আমি এতিয়া যাব এতিয়া ভয় লাগে নহয় যেনেকৈ নহয় আমি যাব চেষ্টা কৰিম এতিয়া আহক এইটো চা না ভয় কৰিব নালাগে আহক আমি আহি আছোঁ চাওঁ দেই দোষ মোৰ হ'লে বহুত ভয় লাগে এয়া সুত মাৰি আছে শুনাই এয়া দেখিছেনে আহি আছোঁ ভয় কৰিছে নেকি দোষ নাই এয়া আহি আছোঁ মানে চেষ্টা কৰি আহি আছে মোৰ হ'লে বাম ভয় লাগিছে মানে কি কৰোঁ উপায় নাই মানে তাত যে শেৱালি জাল মাৰি আছে নে জাল মানে মই ইমান কি জাল মই সেইটো নাজানো কিন্তু শেৱালি বুলিতে মই অনুমান কৰিছোঁ আৰু মানে মাছ চাছ নামাৰোতো মানে আহিছোঁ এদিকে আজি মানে দেখুৱাম বুলি আহিছোঁ গৈ আছোঁ বাপৰে কি মোৰতো বাম ভয় লাগিছে দোষ বাপৰে কি ৰে পানী কিমান হ'ব দোষ বাপৰে পুৱাই বোলে 15-20 মিটাৰ মান হ'ব বহুত দ আছে ইয়াত যদি আমি পৰি থাকোঁ কি হ'ব দোষ পানী খাম নহয় আমি একে ওপৰলৈ গম পাইছেনে ভালকৈ এয়া আমি দুডাল হাতত দুডাল বাঁহ আৰু দুডাল নহয় এডালেই আৰু এডাল বাঁহতে ধৰি আহিবলগীয়া হৈছে ইয়াত যদি কেনেবাকৈ পৰি যাওঁ হ'ল আৰু খাটিবতো নাজানোৱেই আৰু আহো আমি এতিয়া পালো আহি আমি পাৰ পালোঁ আহক ব'লক আমি এতিয়া গৈ আছোঁ পাহাৰ ঘাটৰ সিপালৈ আজি মানে মই এতিয়া শেৱালি জাল পেলোৱা কেনেকৈ পেলাই এয়া দাদাই আজি দেখুৱাই দিব আজি পেলাই দিছে এতিয়াহে কথা মাছ আহিছে নে নাই এতিয়া মানে মাছ কিমানটা আহে আজি মই মানে চামেই আৰু গম পাইছেনে দাদা ইয়াত মাছ পাইছে নে নাই এনে পাই থাকে না পোৱা যায় ন এতিয়া বা লাগে নালাগে সেইটোৱে আচৰিত কথাই দিয়ে আৰু কিমান যোৱা বা কিমান ডাঙৰ মাছ পোৱা যায় ডাঙৰ মাছ পায়নে বাইদেউ এয়া বাইদেউ কৈছে ডাঙৰ মাছ পায় বোলে কি হয় আজি মানে মই দেখুৱাম আৰু কি মাছ পোৱা যায় এইয়া দাদাই উঠাইছে মাছ নাপালে দেখোন মানে কি হ'ব দাদা মাছ নাপালে ঠিক আছে মোৰ এতিয়া ঘৰত যাওঁগৈ ন বোলা আমি এতিয়া ঘৰত যাওঁগৈ এইখন যে চাইকেলেদি আমি আহিছিলোঁ এইখন মানে মোৰ প্ৰথম চাইকেল এইখন মই প্ৰথম লৈছোঁ আৰু এইখনেদি মই অহা যোৱা কৰোঁ প্ৰায়ভাগ ব'লক আমি দোস্তো আমি ঘৰলৈ গৈ আছোঁ মই এতিয়া চাইকেলত উঠি ল'ম পৰিমে নেকি পৰিমে চাগে দেই ভালকৈ চলোৱাই দিয়া বোলা চেণ্ডেলে খুলি গ'ল আহি আছোঁ আমি এতিয়া ঘৰলৈ গৈ আছোঁ শেৱালি জালে কেনেকৈ মাৰে দেখুৱালোঁ আজি দোস্তো মই মানে আমাৰ গাঁওখন কেনেকুৱা সেইটো মানে আহিছিলোঁ আৰু পাহাৰ ঘাট আমি যে গৰু যে গা ধুৱাব আহোঁ সেই মানে গৰুক গা ধোৱা জেগাখিনি আহিছোঁ বহাগ বিহুত যিটো আমি গৰু গা ধুৱাওঁ যে আমি যে মাহ হালধিৰে যে গৰু গা ধুৱাওঁ
মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু বুলি কৈ যে যিটো আমি গৰু গা ধুৱাওঁ সেই আমি ইয়াত আহি মানে গা ধুওঁ আৰু মই সাঁতুৰিব নাজানো যেতিয়া মানে মই কি কৰোঁ দোষটো জানে সাঁতুৰিব নাজানো বেলেগে যেতিয়া সাঁতুৰি থাকে মোৰতো অকণ লাজ লাগে ন মোক সেইটো কাৰণে সিহঁতকে দেখুৱাই বামতে মই মানে ডুবি দিওঁ আৰু এনেই বুজিছেনে তেতিয়া সিহঁতে ভাবে বা পূৰা সাঁতুৰি আছে বা মানে ডুবি আছে আৰু তেতিয়া মই মানে এনে ডুবা ভেকশ্যন দিওঁ আৰু তাৰমানে যেতিয়া সিহঁতে আকৌ সাঁতুৰে তেতিয়া মই ওলাই আহোঁ লগতে গম পাইছেনে তেনে বামতে মই এনেই সাঁতোৰা হেৰি কৰি দিওঁ আৰু গম পাইছেনে মই মাটিত লাগি লাগি সাঁতুৰি দিওঁ আৰু তেতিয়া মানে সাঁতুৰি থকা বুলি ক'ব না ইমান ডাঙৰ ল'ৰাটো সাঁতুৰিব নাজানে বুলি এই আমি এতিয়া আহি আছোঁ এইখনে সেইখন সোণাইখন আহি আছোঁ দোষটো ইয়াত মাছ মাৰা ন দোষ ইয়াত মাৰা নাই ব'লা গৈ আছোঁ এতিয়া ঘৰলৈ ইয়াত আবেলি মাৰে আৰু আবেলি মাছ লাগে চাগে ন লাগে মাছ লাগে বোলে আবেলি আহে নেকি দোষটো নাই পৰা যায় মানে ইয়াত মানে বহুত ডাঙৰ মাছ লাগে আবেলি সময়তে গম পাইছেনে সেইটো মানে আহিম কেতিয়াবা দেখুৱাম দিয়ক আপোনালোককো গম পাইছেনে দোষটো এইয়া পতা হেৰি কৰি আছে এৰু আছে এয়া আমি গাঁও পালোহি পাৰ ঘাটৰ পৰা এয়া পালোহি এয়া মোৰ দোষ হয় এইবিলাক মানে ইয়াত বহি আছে আৰু গৰম দিন নাই সেইটো কাৰণে বহি আছে গৰমৰ কাৰণে বহি আছে নে কি গৰমৰ কাৰণে বহি আছে মানে গৰম কেনেকুৱা লাগিছে এতিয়া বেয়া লাগিছে মানে ইমান মানে ৰ'দ নিদিলেও মানে বহুত গৰম মাৰি আছে দোষটো আমি এতিয়া যাব লাগে আমি এতিয়া ঘৰত যামগৈ আজি আপোনালোকক দেখুৱালোঁ সোণাৰী আৰু পাহাৰ ঘাট আমাৰ গাঁও ঠিক আছে আমি এতিয়া ঘৰলৈ গৈ আছোঁ আমি এতিয়া ঘৰলৈ গৈ আছোঁ এইখন পূৰা দ আৰু এইখিনিত হয়তো 20-30 মিটাৰমান এনেকুৱা দ হ'ব আৰু গম পাইছেনে মই জোখা নাই হ'লেও মানে মোৰ চাচাজনে কৈছে আৰু চাচাজনে কৈ দিছে পূৰা দ বোলে আৰু আমি এতিয়া গৈ আছোঁ কিমান শুৱনি যে জেগাই জেগাই পানী ধুনীয়া গছ গছনি ভৰা আমাৰ গাঁওখন আজি আপোনালোকক দেখুৱাম আমাৰ গাঁওখন আজি দোষটো আপোনালোকক সোণাৰী দেখুৱালোঁ পাহাৰ ঘাট দেখুৱালোঁ আৰু মাছ কেনেকৈ মাৰে সেয়া দেখুৱালোঁ এই ৰোৱা পৰিছে আৰু সেউজীয়া হৈছে ইয়াৰ ৰোৱা শিকাই আছে আৰু সেয়া আপোনালোকে দেখিছে আমাৰ গাঁও এইবিলাক ৰোৱা হৈছে আৰু খোলা পৰি গৈছে আমি এতিয়া আহি আছোঁ দোষটো আমি আজি চাইকেলেৰে আপোনালোকক দেখুৱালোঁ আমাৰ গাঁওখন কেনেকুৱা যিমান পাৰোঁ দেখুৱাইছোঁ ঠিক আছে আৰু কেতিয়াবা দেখুৱাম বাৰু বেলেগ ঠাইলৈ যাম আমাৰ গাঁৱৰে আজি মানে কেনেকুৱা সোণাৰী ঘাট দেখুৱালোঁ কেনেকুৱা আৰু সোণাৰী শাকো দেখুৱালোঁ বাঁহৰে এইবাৰ ৰাজহুৱা পুখুৰীত মাছ কিমান এৰিছে জানে নাই মাছ এবাৰ 2-3 কুইণ্টেল বাপৰে কি মাছ হৈছে জানানে ভকুৱা ৰৌ ইয়াক ডাঙৰ হ'বনে পূৰা ডাঙৰ মানে এইটোৱে সেইটো পুখুৰীত যিটো ডাঙৰ মানে কুহি ৰৌ মিকা ভকুৱা আৰু এইটো এটা ইয়াত মানে সিফালেও আছে আৰু আপোনালোকৰ হেৰি নেদেখুৱাওঁ আৰু যিহেতু এদিকে আহিলোঁ আৰু আপোনালোকক আজি দেখুৱালোঁ ৰাজহুৱা পুখুৰী আৰু সোণাৰী দেখুৱালোঁ শাকো দেখুৱালোঁ এই আজি আমি গাঁৱত আহি আছোঁ ক'ত যায় এইয়া সোণাৰী গৈ আছে মাছ মাৰিবৰ কাৰণে নে এইয়া মাছ মাৰিবৰ কাৰণে এইয়া বাইদেউ কি কৰি আছা এই আৰু ৰৈ আছে মানে গৰু হেৰি কৰি আছে এয়া চিপ বৰশী ন এয়া চিপ বৰশী গম পাইছেনে এয়া সৰু কণমানিহঁতে এয়া চিপ বৰশী পাব আমি আগতে পাইছিলোঁ দেই ব্ৰ পাইছিলা নে নাই ক'ত যায় সোণাৰী ক'ত যায় বোলে আমি আগতে সৰু বৰশী পাইছিলোঁ গম পাইছেনে আৰু এতিয়াহে ইমান মন নবহে গম পাইছেনে আমি এতিয়া ব'লক আমাৰ গাঁওখন দেখুৱালোঁ আহি আছোঁ আমাৰ গাঁওখন কেনেকুৱা আজি আপোনালোকক দেখুৱালোঁ সোণাৰীখন দেখুৱালোঁ ৰাজহুৱা পুখুৰী দেখুৱালোঁ ঠিক আছে আৰু দোষটো আমি মানে এতিয়া গাঁও পালোঁহি আমি যিখিনিৰ পৰা আহিছিলোঁ আৰু সেইখিনি পালোঁহি এই পালোঁহি
দোস্ত আমি কেতিয়াবা আৰু দেখাম কিয় বৌ বডি দেখুৱাইছেনে দেখুৱা আমি এতিয়া মোৰ দোষ হয় মানে বডি দেখুৱাইছে আৰু বডি আছেতো মানে মোৰ বডি নাই সেইটো মানে আজি মই মানে পূৰা হেৰিত আছোঁ কাপোৰ পিন্ধি আছোঁ আৰু আমি এতিয়া গাঁও পালোঁ আহি য'ৰ পৰা আৰম্ভ কৰিছিলোঁ আমি সেয়া পালোঁ আহি ঠিক আছে দোস্তো আৰু ময়ো কেতিয়াবা আহিম আকৌ কেতিয়াবা আহিম আপোনালোকে এনেকৈ যিমান পাৰোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰি থাকিম হয়নে ব্ৰ যিমান পাৰোঁ আমাৰ গাঁওখন দেখুৱাব চেষ্টা কৰি থাকিম বাৰু যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দোস্তো আপোনালোকে যিমান পাৰোঁ মই সিমান দেখুৱাবৰ কাৰণে চেষ্টা কৰি থাকিম